নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আজি মই আপোনালোকৰ বাবে আন এটা ব্লগ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ব্লগটো চাই নিশ্চয় ভাল পাব। আৰু এই ব্লগটো মই আজিৰ দুপৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ মামাৰ ঘৰলৈ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 1 কিলোমিটাৰমান হ'ব। মই আৰু মোৰ হাজবেণ্ড যাম। আৰু স্কুটিখন সেয়া দূৰত ৰখাই থোৱা আছে, যিহেতু এই ৰাস্তাটো বোকা হয়। গতিকে মই স্কুটিত উঠিম। এয়া স্কুটিখনত উঠি ল'লোঁ আৰু এতিয়া মুখত মাস্কখন লগাই ল'ম, যিহেতু বৰ্তমান সময়ত খুবেই জৰুৰী এই মাস্কখন। আৰু গৈ পায়ে লগালগ আমপৰাত লাগিছোঁ দুইটা। পাৰক মই তুলিমগৈ নহয়, জোৰছে মাৰক। এয়া হাজবেণ্ডে পাৰি আছে, এয়া এটা পৰিলে। কোনটো ক'ত গ'ল আমটো? বিচাৰি পোৱা নাই। ক'ত গ'ল? সেইটো চুকত পৰিলে। বা পকা আম, পুৰা খাম। 7টা আম ছিঙিলোঁ। এতিয়া আমকেইটা ঘৰলৈ ভৰাই ল'ম পলিথিন এটাত। এয়া গোটেইকেইটা আম মই ভৰাই লৈছোঁ। আৰু এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ উভতি। সেয়া ইয়াতো ৰাস্তাটো বেয়া, গতিকে স্কুটিখন ৰাস্তাতে ৰখাইছোঁ। এয়া ঘৰলৈ গৈ আছোঁ। যিহেতু আহি ঘৰ পালোহি। ঘৰ পোৱাৰ পিছৰে পৰা এয়া বৰষুণ, নেৰানেপেৰা বৰষুণ দি আছে এতিয়া। গতিকে এতিয়া কিবা এটা খাম, মেগীকে বনাম চাগে। লাইটটো জ্বলাই লওঁ, যিহেতু আন্ধাৰ হ'ল। বৰষুণ দি আছে বাহিৰত, কিবা এটা খাবলৈ মন গৈছে। মেগীকে বনাম, অলপ মেগী বনাওঁ। এতিয়া গেছত এখন কেৰাহী পাতি দিম মেগী বনাবৰ কাৰণে। সৰু কেৰাহীখনকে পাতিছোঁ, যিহেতু এপেকেট মেগী বনাম। বইলহে কৰিম অকল। চিলিণ্ডাৰটো অন কৰি লওঁ। এয়া অন কৰিলোঁ। এতিয়া ইয়াত অলপমান পানী দি দিম। পানী দি মেগীখিনি মই ভালদৰে বইল কৰি ল'ম। এতিয়া মেগী পেকেটটো টেমাৰ পৰা উলিয়াই ল'ম। পানী উতলিছে, মেগীখিনি দি দিম। এতিয়া হাতাখিনি লৰাই দিম। ক'ত গ'ল হাতা? ক'ত গ'ল? আৰু মছলাটো একদম শেষত দিম, এতিয়া দি নিদিওঁ। চাই থাকক কেনেকৈ খাওঁ মই। এতিয়া অকণ উতলিবলৈ দিম, মেগীখিনি সিজিবলৈ দিম অলপ, আৰু পানীটো শুকোৱালৈকে। এয়া মেগীখিনি যিহেতু বইল হৈ গ'ল, গতিকে গেছ ষ্টভটো বন্ধ কৰি দিম। আৰু এয়া মই মছলা দিয়া নাই, একদম শেষত মছলাটো দিম। এনেকৈ আপোনালোকেও খাই চাবচোন। মছলাখিনি দি ভালদৰে লৰাই ল'ম। আৰু এখন প্লেটত মই উলিয়াই লৈছোঁ। আমাৰ মেগী একদম ৰেডি হৈ গ'ল। এনেকৈ মেগীটো খাবচোন, এনেকৈ খাই বহুত টেষ্টি লাগে। মই সদায় এনেকৈয়ে খাওঁ, কেতিয়াবা বেলেগকৈ বনাওঁ। আৰু আজি যিহেতু বনাবলৈ মন নগ'ল, গতিকে এনেকৈ বনালোঁ। গতিকে আপোনালোকেও এনেকৈ খাই চাবচোন, বহুত টেষ্টি লাগে। গতিকে মই এতিয়া খাওঁ। ঘিণ লাগে অকণমানহে। কলপাত কিহৰ কাৰণে কাটিছোঁ গম পাইছেই চাগে। যিহেতু এতিয়া আমৰ বতৰ, গতিকে কেঁচা আম খাম। এয়া মায়ে পিচি আছে। নিমখ জলকীয়া দি কেঁচা আম খোৱাৰ মজাই বেলেগ। মই যে খাই বহুত ভাল পাওঁ জানেনে? আৰু আপোনালোকে কোনে কোনে ভাল পায় প্লিজ কমেণ্ট কৰিবচোন। এয়া আম ৰুকি আছে। মোৰ যে ভিডিঅ' কৰি থাকোঁতে লোভৰ পানী একদম বৈ গৈছে, গম পাইছেনে? আৰু এয়া পিছা হৈ গ'ল। ৱাও, খাবলৈ যে ইমান মস্তি হৈছে। অকণমান খাই লওঁ। ৱাও, বৰষুণ অলপ ৰখিছিলেহে, আকৌ ষ্টাৰ্ট হৈ গ'ল বৰষুণ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ তেন্তে আহোঁ। বাই বাই।